নমস্কাৰ সকলোকে মই ইনতা ভিডিঅ'ক পুনৰবাৰ স্বাগতম জনাইছোঁ। মানুহজনক বহুত দিনৰ পৰা কৈ আছিলোঁ এবাৰ কিন্তু পালনাম হ'লে মোক কিন্তু পালনামলৈ নিব লাগিব। মই পালনাম দেখিয়ে পোৱা নাই আৰু অৱশেষত আজি যিহেতু পালনাম চলি আছে মাজুলীত, আজি শেষৰটো দিন। মানুহজনে ক'লে ব'লা তেতিয়াহ'লে আজিয়ে যাওঁ। ৰাতিপুৱা 8:30 বজাতে ওলাই মেলি ৰেডি। মানুহজনে ৰাতিয়ে কৈ থৈছে কিন্তু সোনকালে যাব লাগিব, মানুহ বহুত হয় আৰু ছোৱালীক লৈ যোৱা কথা, সোনকালে গৈ আহিবগৈ লাগিব। সেইকাৰণে একদম লৰালৰিকৈ ৰাতিপুৱা উঠি গা চা ধুই 8:30 বজাতে ওলাই মেলি আহিছোঁ আৰু এইপিনে আহি পাই গ'লোহি। আৰু ছোৱালীক লৈহে কথা যে ভিৰৰ মাজত বেয়াও দিয়কচোন। এতিয়া দেখিছেনে 8:30 বজাতে ইমান মানুহ হৈছে আৰু পাছলেতো বহুত মানুহ হ'বগৈ, আঙুলি সোমাব নোৱাৰা হ'বগৈ আৰু সেইকাৰণে আহি পালোহি। সঁচাকৈ মই মাজুলী ছোৱালী, মাজুলীয়ে বোৱাৰী, আজিলৈকে মই আহি পোৱাই নাই। আহি পিনি সঁচাকৈ বহুত বেছি ভাল লাগিছে। এইফালে দেখিছে কিমান মানুহ হৈছে আৰু ফাৰ্ষ্টতে চাকি গছ জ্বলাই লৈছোঁ মই, যিহেতু ছোৱালীক লৈ পিনি দুয়োটাই একেলগে চাকি জ্বলাব নোৱাৰোঁ। সেইকাৰণে মই প্ৰথমে জ্বলাই লৈছোঁ, তাৰপিছতে মানুহজনে জ্বলাব। পৰিৱেশটো দেখিছেনে ইমান ভাল লাগিছে আৰু গোটেই চাকিয়ে চাকি। আজিতো বহুত মানুহ হ'ব। এতিয়া 8:30 বজাতে ইমান মানুহ হৈছে যেতিয়া আৰু দিনটো মানুহ আহিয়ে থাকিব, আজি যিহেতু শেষ হ'ব। আৰু এইফালে তাই ধুনীয়াকৈ চাই আছে দেখিছেনে, মানে চাকিবিলাক জ্বলি আছে নাই আৰু তাই একদম ধুনীয়াকৈ চাই আছে আৰু মানুহবোৰ বহুত হৈছে যে। এইফালে ভিতৰলৈ সেৱা কৰিবলৈ আহিবলৈও মানে মানুহৰ পৰাই নাই, বহুতেই ৰখি ৰখি অৱশেষত এয়া লাহেকৈ সোমাই আহিছোঁ আৰু সোমাই মেলি বহুতে ৰখাৰ পাছতহে আকৌ সেৱা চেৱা কৰি মেলি আহিছোঁ। আৰু এইফালে বাহিৰত বোলো অকণমান চাই যাওঁ কি কিনো আছে। আৰু এইফালে তুলসী খুঁটা বহুত বছৰ পুৰণি আৰু এইফালে মিউজিয়ামটো আছে, তাত মাছ জীয়াই থোৱা আছে যে আৰু তাই একদম ধুনীয়াকৈ চাই আছে, মানে মাছবোৰ খেলি ফুৰিছে যে কিমান ধুনীয়াকৈ চাই আছে চাওকচোন। আৰু এইফালে ভোগৰ ব্যৱস্থাও কৰিছে। ইমান শ মানুহ আহিছে, তথাপি এজন মানুহকো সাৰি যাবলৈ দিয়া নাই, প্ৰত্যেককে মাতি নি এয়া ভোগৰ ব্যৱস্থা কৰিছে। সঁচাকৈ বৰ ভাল লাগিছে দেখি। আৰু এইফালে যে দেখিছে এইখিনি আকাশ বন্তি জ্বলাই গোটেই কাতি মাহটোত, আৰু কাতি বিহুৰ দিনাখনৰ পৰা আৰম্ভ কৰে, গোটেই কাতি মাহটোতে জ্বলায়। ইয়াত কিন্তু বহুত দূৰণিৰ পৰা দোকান দিবলৈ আহে দেই, আৰু সৰু সুৰা দুটামান বস্তু কিনি আমি ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিলৈ বাই।